স্বাগতম জনাইছো মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো হৈছে চিকেন ভুনা মছলা। এই ৰেচিপিটো একেবাৰে সিম্পল আৰু খাবলৈ বহুত সোৱাদযুক্ত হয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই এখন গৰম কেৰাহী লৈছো। তাত দিম এতিয়া 1 কাপ জোখৰ মিঠাতেল। মিঠাতেলখিনি কিছু গৰম হ'ব দিছো। এতিয়া ইয়াত দিম দালচেনি এটুকুৰা, ইলাচি 5টা, লগতে দিম জালুক 10টা, এতিয়া ইয়াত আদা এটুকুৰা, 6-7 ফুটা নহৰু, 4-5টা মান জলকীয়া দি ভালদৰে হাই ফ্লেমত লৰাই ল'ম। লগতে মই এতিয়া এড কৰিম 4টা সৰুকৈ কুটা পিঁয়াজ, আৰু এইখিনি ভালদৰে পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু পিঁয়াজখিনি ফ্ৰাই কৰি থাকোঁতে দিম এচামুচ নিমখ। পিঁয়াজখিনি ব্ৰাউন হৈছেই। এতিয়া মই ইয়াত দিম ভালদৰে সৰুকৈ কুটা 4টা বিলাহী, আৰু এইখিনি তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে ইয়াৰ তেলখিনি ছেপাৰেট হৈ নাযায়। এতিয়া মই ইয়াত দিম গুড়ি মছলা, জলকীয়াৰ গুড়ি 2 চামুচ, লগতে দিম হালধি আধা চামুচ, আৰু দিম ধনিয়া পাউডাৰ 2 চামুচ। এই সকলোখিনি দি ভালদৰে 1 বা 2 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াত দিম 1 কেজি চিকেন, আৰু এইখিনি দি মই হাই ফ্লেমত 5 মিনিটৰ বাবে ভালদৰে ফ্ৰাই কৰি ল'ম। চিকেনখিনি 5 মিনিট সময় ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। এতিয়া ইয়াত দিম ফেটা দৈ 1 কাপ। দৈখিনি দিয়াৰ লগে লগে আমি অন্ততঃ 5 মিনিটৰ বাবে ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মই এই চিকেনখিনি ঢাকি ৰাখি সিজিবলৈ দিম। ইয়াত কোনো ধৰণৰ পানী নিদিওঁ, কাৰণ দৈ আৰু লগতে চিকেন এই দুইবিধৰ পৰাই যিহেতু অলপ অলপ পানী ওলাব, সেয়ে আমি ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰি 15 বা 20 মিনিট সময় ল' ফ্লেমত সিজিবলৈ ৰাখি দিম। চিকেনখিনি সিজি থকা 20 মিনিটৰ ওপৰ হৈ গ'ল, আৰু ইয়াত মই কোনো ধৰণৰ পানী দিয়া নাই। এতিয়া আমি ইয়াত এড কৰিম 1 চামুচ গৰম মছলা, লগতে দিম 1 চিকুট হিং, দুই মিনিটৰ বাবে চিকেনখিনি পুনৰবাৰ ভালদৰে মিলাই ল'ম। আৰু এয়া চাওক ইমান সুন্দৰ কালাৰ উঠিছে। and it's all done. My chicken bhuna masala ready হৈ গৈছে। তেন্তে আহক এইখিনি এখন প্লেটত উলিয়াই লওঁ।
ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে এইটো মোৰ নতুন চেনেল হয়, প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ এটি নতুন ৰেচিপি লৈ আহিম।